এই দুপৰীয়া ভাত সাজ খাবলৈ চাটনি অকণমান যোগাৰ কৰিছোঁ। এয়া টেঙেচি পাত আৰু এয়া ধনিয়া পাত, এয়া কেঁচা জলকীয়া, এয়া কেইখিলামান লাই শাকৰ সৰু সৰু কোমলীয়া পাত, আদা এডোখৰ আৰু ৰচুন। এই দুপৰীয়া সাজত অকণমান কিনাৰতে চাটনি টাটনি অকণ হ'লে ভাল লাগে, সেয়েহে বনাই লওঁ এতিয়া। চাই থাকক আপোনালোকে। এতিয়া ধনিয়া পাত দি দিলোঁ, তাৰপৰা ইয়াত টেঙেচি কেইডালমান, জলকীয়া একদম মোৰ পচন্দ অনুযায়ী। এই লাই শাকৰ পাতকেইটা থাকিয়ে গৈছিলে দিবলৈ। আৰু এয়া কেইফুটামান নহৰু, তেনেহ'লে চাটনিটো বনাই লওঁ। চাটনিকণ বনালৈ যেতিয়া নিৰামিষ ভাজিকণো বনাই লওঁ, সেইবাবে বিন আৰু আলুগুটি কাটি লৈছোঁ। আৰু এইফালে দাইল পাতি দিছোঁ দেই। দাইলত ওলকবি এটা দুফাল কৰি দি দিছোঁ। মই দাইলত এনেকৈ ওলকবি দিলে খাই বৰ ভাল লাগে। এয়া কুকাৰৰ ঢাকন মাৰি দিলোঁ আৰু ভাজিকণ বনাই লোৱা গৰম হ'লে তাত দি দিছোঁ, ইয়াত শুকান জলকীয়া এটা দি দিছোঁ। ইয়াত কিবা এটা গোন্ধ ভাল লাগে আৰু ভাজিখনত। অকণমান ৰঙা হৈ যোৱালৈকে ভাজিছোঁ আৰু তাৰপিছত আৰু ইয়াত দি দিছোঁ মই এতিয়া পিঁয়াজ, এটা ঝটপট ভিডিঅ'লৈ, আৰু টিকলু চা নহৰু এটা আছিলে, টিকলু নহৰু, সেইটো দি দিছোঁ ইয়াত। যি হয় হ'ব আৰু খাবলৈ। ভাল হ'লে ভাল লাগে। সোৱাদ অনুযায়ী নিমখ, গেছ হৈ গ'ল আৰু মিলাই লওঁ ধুনীয়াকৈ। ডিম খাই বহুতে বেয়া পায় দেই। ময়ো খাওঁ, বৰ এটা ভাল নাপাওঁ, কিন্তু খাব লাগে বুলিয়ে বস্তুবোৰ খাই থাকোঁ আৰু। হয় নাই কি কয়? আৰু অকণমান মিট মছলা দি দিছোঁ দেই, খাবলৈ অকণমান সোৱাদ হয় কিজানি। কেতিয়াবা যে সময়ৰ ইমান সস্তা খুন্দা হয় নহয়, কামবোৰ কেতিয়াকৈ শেষ কৰিম ভাবিয়ে নাপাওঁ। কোনটো আগত কৰিম, কোনটো পাছত কৰিম, তেনেকুৱা হৈছে। এই দাইলো পাতি ল'লোঁ, এয়া ভাজি পাতি দি দিছোঁ, নিশ্চয় সোনকাল হ'ব। দেখিছেনে কুকাৰে চিটি মাৰিলে। এতিয়া দাইল মোৰ হৈয়ে গ'ল, তেল মাৰিবলৈ বাকী আছে খালি। এয়া নিৰামিষ চব্জিকণো ঢাকি দিওঁ। এয়া মোৰ ঝটপট খানা ৰেডি হৈ গ'ল। এনেকৈ লৈ লৈছোঁ। এনেকৈ কেতিয়াবা মাছ মাংস নহ'লেও নিৰামিষ ভাতকেইটা খায়ো কেতিয়াবা বৰ ভাল লাগে জানেনে। সেয়েহে আজি একদম নিৰামিষ, তেনেই সাধাৰণ কাঁহী এখন আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই। আজি নিৰামিষ কাঁহীখন এনেদৰে ভাতকেইটা খাওঁ আৰু খাই লওঁ তেন্তে দেই।